আমি এটা নিৰ্দিষ্ট স্থানত থাকিবলৈ পোৱা নাই কিহৰ কাৰণে কি কলা আমি এটা নিৰ্দিষ্ট স্থানত থাকিবলৈ পোৱা নাই কিহৰ কাৰণে নিৰ্দিষ্ট স্থানত থাকিব পৰা নাই এইটো কথা কেলে আমাক সুধিছা তুমি নিজকে সুধাচোন কিহৰ কাৰণে বাৰু আচ্ছা তুমি যে ইমান খং কৰি আছা কিহৰ কাৰণে বাৰু এইবিলাক কমেন্টত বেয়া কমেন্ট কৰি থাকে মানে কি এইবোৰ আচ্ছা মানুহে বেয়াকে কমেন্ট কৰিছে তোমালোকে কামটো এনেকুৱা কৰিলা যাৰ ফলত মানুহে এনেকুৱা ধৰণৰ কমেন্ট কৰিবলৈ বাধ্য হৈ পৰিছে তাৰ ফলত তোমালোকৰ খং উঠিছে নাইবা মুখৰ পৰা গালি ওলাইছে অশ্লীল শব্দৰে কমেন্ট কৰি থকা লোকসকলক যদি তোমালোকে ইমান খং যদি কৰিব পাৰা ইমান যদি গালিয়ে যদি পাৰিব পাৰা তেতিয়া হলে সেইজন ব্যক্তিক তুমি কি কৰিবা যিগৰাকী ব্যক্তিয়ে তোমাক এদিন জন্ম দিছিল সেই জন্মদাত্ৰী পিতৃয়ে আজি তোমাক তাজ্যপুত্ৰী কৰিলে সেইগৰাকী ব্যক্তিক তুমি কি কৰিবা সেই লোকসকলক তোমালোকে কি কৰিবা যি লোকসকলৰ মাজতে একেখন গাঁৱতে তোমালোকে ডাঙৰ দীঘল হৈছিলা সেই লোকসকলে সেই তোমালোকৰ গাঁৱত থাকিব পৰা যিটো অধিকাৰ আছিল সেই অধিকাৰৰ পৰা তোমালোকক বঞ্চিত কৰালে তেতিয়া হলে সেই সকল ব্যক্তিক তোমালোকে কি কৰিবা একো কৰিব নোৱাৰা পাৰিবা নিজকে বশ্যতা স্বীকাৰ কৰিব পাৰিবা নাইবা এই বিষয় বস্তুটোৰ ওপৰত গভীৰভাৱে চিন্তা চৰ্চা কৰি হট পথলৈ আহিব পাৰিবা তোমালোকে এনেকুৱা ধৰণেৰে খং কৰিছা মহাত্মা গান্ধীয়ে এক পাত কাণ তলিয়া চৰ খায়ো খং কৰা নাছিল বৰঞ্চ হিখন গাল পাতিহে দিছিল তোমালোকে এনেকুৱা ধৰণৰ কাণ্ড কৰি পেলাই এনেকুৱা ধৰণৰ খং দেখাই আছা তোমালোকক যি সকল লোকে বেয়াকৈ কমেন্ট কৰি আছে তেওঁলোকো আমাৰে সমাজৰ একোজন মানুহ নহয় জানো গতিকে ই আমাৰ সমাজখনৰ মাজত কিবা বেআইনী কৰ্ম কিছুমান যদি চলি থাকে সমাজ বিৰোধী কিবা কৰ্ম যদি চলি থাকে আমাৰ সমাজখনৰ মাজত যদি বিশৃংখলতাই যদি বিৰাজ কৰি আছে তেতিয়া হলে সকলোৰে এইখন সমাজৰ একোজন ব্যক্তি হিচাপে মাত মাতিব পৰা অধিকাৰ সকলোৰে আছে গতিকে তেওঁলোকৰ মুখখন তোমালোকে কেতিয়াও বন্ধ কৰিব নোৱাৰা মনত ৰাখি থবা মই তোমালোক দুইজনীকে নিজৰ ভন্টি হিচাপে কৈছো আচ্ছা তোমালোক দুইগৰাকীৰে মন মিলি পৰিছে একেলগে থাকি ভাল পোৱা আশা তাত মানুহৰ ক'ব লগা একোৱে নাই কিন্তু এগৰাকী জীয়ৰীয়ে বেলেগ এগৰাকী জীয়ৰীৰ লগত বিবাহ পাশত আবদ্ধ হোৱা এইটো কোনটো সমাজত প্ৰচলিত এটা প্ৰথা বুলি ভাবা তোমালোকৰ এই যিটো কৰ্মকাণ্ড এই কৰ্মকাণ্ডই আমাৰ সমাজখনৰ মাজত কেনেকুৱা ধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে এনেকুৱা ধৰণৰ অকণমানো চিন্তা এটা কৰি চাইছানে সৰু ল'ৰা ছোৱালীয়ে সদায় ডাঙৰক অনুকৰণ কৰি ডাঙৰ হয় গতিকে তোমালোকে যেটো কৰিলা তোমালোকৰ কৰ্মকাণ্ডটো কোনোবাই সৰুৱে যদি অনুকৰণ কৰি পেলাই তোমালোকৰ দৰে যদি পদক্ষেপ হাতত লয় তেতিয়া হলে তাৰ বাবে কোন দায়ী হ'ব নিশ্চয় তোমালোক হবা সুজান তানবিৰগাত যিমানখিনি দুখ দি আছে আপোনালোকে তানবিৰগাত একো দুখ নাই আকৌ কি কলা আকৌ এবাৰ কোৱাচোন সুজান তানবিৰগাত যিমানখিনি দুখ দি আছে আপোনালোকে তানবিৰগাত একো দুখ নাই তনবিৰাৰ গাত দুখ নাই তেতিয়া হলে দুখী কোন বুলি ভাবা দুইজনীকে সুধিছো কোন দুখী নাইবা কোন নিৰ্দোষী বুলি কবা বাৰু ৰবা কথাটো শুনি লোৱা তোমালোকৰ গাঁৱত আৰু বহুতো ছোৱালী আছে আমাৰ গাঁৱতো আৰু বহুতো ছোৱালী আছে আমাৰ সমাজৰ মাজততো বহুতো ছোৱালী আছে গতিকে প্ৰতিগৰাকী ছোৱালীয়ে যদি ছোৱালীৰ লগত বিবাহ পাশত আবদ্ধ হ'বলৈ যদি লয় তোমালোকৰ দৰে তেতিয়া হলে আমাৰ সমাজৰ মাজত প্ৰচলন হৈ থকা যিটো বিবাহ নামৰ পবিত্ৰ প্ৰথাটোত নাইবা বিবাহ নামৰ পবিত্ৰ শব্দটোত বিৰাট ডাঙৰ এটা চেকা লাগি যাব আনটো এইটোতো বাদেই দিলো বাৰু আমাৰ সমাজৰ মাজত থকা ডেকা ল'ৰাসকলৰ বিৰাট ডাঙৰ সমস্যা হৈ যাব এই সম্বন্ধত মই ভিডিঅ' এটা বনাইছিলো বন্ধুসকল আপোনালোকে নিশ্চয়কৈ চাইছিলে এজন মানুহে 4 গৰাকীকৈ ছোৱালীক বিয়া কৰাইছে একেটা মণ্ডপতে একেটা দিনাই এজন মানুহে তেতিয়া হলে আমাৰ ডেকা ল'ৰাসকলৰ মাজত এটা হাহাকাৰ পৰিস্থিতি নহব ছোৱালীৰ লগত যদি বিয়া পাতিবলৈ আৰম্ভ কৰে এজন মানুহে যদি 4জনী ছোৱালীৰ লগত একেটা মণ্ডপতে যদি বিয়া পাতিবলৈ আৰম্ভ কৰে তেতিয়া হলে ডেকা ল'ৰাসকল চোন বৰলাৰ ভাত খাবগে লাগিব শেষত এটা কথা মই নকৈ নোৱাৰিছো তোমাৰ দেউতাই যদি আজি শাৰীৰিকভাৱে মানসিকভাৱে যদি কষ্ট পাইছে ভুগিছে তেতিয়া হলে ইয়াৰ বাবে দায়ী তুমি আজি নিজৰ গাঁওখনত থাকিব পৰা তোমাৰ যিটো অধিকাৰ আছিলে এই অধিকাৰৰ পৰা তুমি বঞ্চিত হৈছা ইয়াৰ বাবে দায়ী তুমিয়েই আজি তুমি নিজে কৈছা নিৰ্দিষ্ট ঠাইত তুমি থাকিব পৰা নাই ইয়াৰ বাবে দায়ী তোমালোক দুইজনী গতিকে মানুহ মাত্ৰেই ভুল হস্তিৰো পিছলে পাও সজ্জনৰো বুৰে নাও বুলি কয় গতিকে মানুহ মাত্ৰে ভুল হৈ যাব পাৰে সেই ভুলৰ ওপৰত গভীৰভাৱে চিন্তা চৰ্চা কৰি হট পথলৈ ঘূৰি আহি আগতে সমাজৰ লগত যেনেকৈ মিলা মিছা কৰি থাকিছিলা ঠিক তেনেকুৱা ধৰণে থাকিবৰ বাবে এটা বিশেষভাৱে অনুৰোধ জনাইছো দুইজনীকে